হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভাল আৰু লগতে আমাৰ দুয়োৰে খবৰ বহুত ভাল। আৰু খবৰ সকলোৰে কিয়নো বেয়া হ'ব, কাৰণ এয়া যে ৰঙালী বিহুৰ বতৰ। ৰঙালী মানেই ৰং, আৰু আমি এই ৰঙালী বিহুত যিহেতু আনন্দ কৰোঁ, ফূৰ্তি কৰোঁ, সকলোৱে ৰঙালীৰ ৰঙত মতলীয়া হৈ পৰোঁ। বিহু গীত গাওঁ, বিহু নাচোঁ, হুঁচৰি গাওঁ, আৰু এতিয়া যে গোটেই পৰিৱেশটো বিহু লগা হৈছে, নহয় জানো? কাৰণ চাৰিওফালে বিহুৰ ঢোলৰ গুমগুমনি, ঢেঁকীৰ শব্দ, আৰু পেপাৰ টিহিটি মাত, আৰু যে কপৌ ফুলৰ কি ধুনীয়া সুগন্ধ। সেয়েহে মনবোৰ কিবা ৰাইজাই কৰি যায়। আৰু বিহু লাগিলেই মানে কাইলৈৰ পৰা গৰু বিহুৰ পৰাই আৰম্ভ হয় আমাৰ বিহু। আৰু হুঁচৰি গাব সকলোৱে ঘৰে ঘৰে গৈ ৰং আনন্দ ফূৰ্তিৰে, আৰু সেইবিলাক আমি উপভোগ কৰিব লাগে, সেইবিলাক আমি পালন কৰিব লাগিব, হয়নে? যি কি নহওক বাৰু, আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা আৰু মোৰ হাজবেণ্ডৰ ফালৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ জীৱনবিলাক ৰঙালী ৰঙেৰে ৰঙীন হৈ পৰক, সকলোৱে সুখত থাকক, শান্তিত থাকক, এয়াই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। বন্ধু বান্ধৱীসকল, বিহুৰ আপোনালোকৰ পিঠা পনা চাগে ঘৰত বনাই হ'লেই, নহয় জানো? পিঠা মানে বিভিন্ন ধৰণৰ পিঠা আমাৰ অসমীয়া সমাজত বনোৱা হয়, লাড়ু বনোৱা হয়, আৰু জা জলপানৰ কথা আছেই। দৈ, চিৰা, গুড়, এইবিলাকৰ সোৱাদেই যে সুকীয়া, হয়নে নহয়? আৰু এইবিলাক ভাল নোপোৱা অসমীয়া সমাজত হয়তো কোনো নায়েই, আৰু মই কিন্তু বহুত ভাল পাওঁ। দৈ মোৰ প্ৰিয় আৰু গুড়ো মোৰ প্ৰিয়, সেয়েহে আপোনালোকেও চাগে ভাল পায়, মই আশা কৰিছোঁ। বন্ধু বান্ধৱীসকল, এই যে আমাৰ বিহুটো আমি সুন্দৰভাৱে পালন কৰিব লাগে, কিয়নো বিহুৱে হৈছে আমাৰ পৰিচয়। যিহেতু আমাৰ অসমীয়া হিচাপে আমি প্ৰথম পৰিচয় পাওঁ এই বিহুৰ জৰিয়তে। বিহুৰ অবিহনে আমাৰ কোনো অস্তিত্ব নাই। আমি অসমীয়া বুলি পৰিচয় দিবলৈ এটা উদাহৰণ লাগিব, হয়নে নহয়? সেয়েহে আমি বিহুটো সুন্দৰভাৱে সকলোৱে পালন কৰিব লাগে। যি যেনেকৈ পাৰে তেনেকেই পালন কৰিব লাগে। মুঠতে বিহুত আমি ৰঙীন মনেৰে থাকিব লাগে, ফূৰ্তি কৰিব লাগে, আৰু সকলোকে শ্ৰদ্ধা ভক্তি এই বিহুৰ দিনাই কৰিব লাগে। বন্ধু বান্ধৱীসকল, যিহেতু বিহুত আমি বাহিৰত থকা মানুহবিলাক ঘৰলৈ যাবই লাগিব। বাহিৰত মানে কি আৰু, আমি তেজপুৰত থাকোঁ, তেজপুৰৰ পৰা গোলাঘাটলৈ আমি যাম। আৰু তেনেধৰণে যিসকল লোক বাহিৰত আছে, অসমৰ বেলেগ জিলাতেই হওক বা অসমৰ বাহিৰৰ ৰাজ্যতেই হওক, তেওঁলোকেও বিহু বুলিলেই ঘৰলৈ ঢাপলি মেলে। আৰু ঘৰৰ লোকসকলেও, আপোন লোকসকলেও সকলোৱে আশা কৰে যে এসাঁজ সকলোৱে মিলি আমি বিহু ভাত খাম। আৰু সেয়াই আনন্দ। আচলতে একেলগে বহি ভাত সাঁজ খোৱা আনন্দই বহুত সুকীয়া। সেই ভাত সাঁজ ক'তো আনন্দ নাপায়। সেই ভাত সাঁজ খাবলৈ আমি বহুত দূৰৰ পৰাই ঢাপলি মেলোঁ। সেয়েহে আমি দুয়ো যাম, আৰু যোৱাৰ আগমুহূৰ্তত আমি দুয়ো আমাৰ যিখিনি লাগতিয়াল বস্তু, যিখিনি আমাৰ কাপোৰ কানি, সেইখিনি মই বৰ্তমান বেগত ভৰাবলৈ সাজু হৈছোঁ। আৰু বিহুটোত ঘৰত থাকিবই লাগিব, কাৰণ ডাঙৰজনৰ পৰা বা জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ আমি ল'বই লাগিব। সেই আশীৰ্বাদেই আচলতে আমাৰ ভৱিষ্যত জীৱনত আগবাঢ়ি যোৱাত বহুখিনি সহায় কৰে। ডাঙৰৰ আশীৰ্বাদ পোৱাটো আচলতে বহুত ভাগ্যৰ কথা। আৰু এই বিহুৰ দিনাই, পহিলা বিহুৰ দিনাই আমি ডাঙৰক যিয়ে যেনেকৈ পাৰে, হয়তো আমি কিবা বস্ত্ৰ নিদি তামোল এখন দিও আমি সেৱা ভাগ ল'ব পাৰোঁ। তেওঁলোকে অন্তৰৰ পৰা আশীৰ্বাদ দিব, তেওঁলোকে সন্তুষ্ট হ'ব। ঠিক তেনেকৈ
আমি আমাৰ পিছৰ প্ৰজন্মকো শিকাব লাগে। এই কণ সৰু ল'ৰা ছোৱালীক সেই পৰম্পৰাখিনি আমি শিকাব লাগে। ডাঙৰজনক কেনেকৈ শুশ্ৰূষা কৰিব লাগে, সেৱা ভক্তি কৰিব লাগে, এইখিনি কথা আমি সেই কণ শিশুসকলক শিকাব লাগে, যাতে আমাৰ এই পৰম্পৰাখিনি হেৰাই নাযায়। আৰু বিহুটো কি, বহাগ বিহুটো কেনেধৰণে পালন কৰা হয়, কেনেকৈ আমি তাৰ ৰীতি নীতিখিনি পালন কৰোঁ, এই সকলোখিনি আচলতে দেখুৱাব লাগে। দেখুৱায়ো আজিকালি বাৰু, আজিকালি অভিভাৱকসকল বহুত সতৰ্ক। অভিভাৱকে এই ল'ৰা ছোৱালীবিলাকক প্ৰায়খিনিয়েই শিকায়, আৰু বহুতখিনি ল'ৰা ছোৱালীয়েও জনাত দেখিছোঁ বহুত তেনেকুৱাকৈ। আৰু সেয়েহে যিখিনি নিশিকায় তেওঁলোকেও শিকাব লাগে, আচলতে জানিব লাগে অসমৰ সংস্কৃতি, অসমৰ এইবিলাক ৰীতি নীতি পৰম্পৰাখিনি সকলোৱে জানিব লাগে। বাৰু যিয়ে নহওক, আপোনালোকেতো সাজু হৈছেই বিহু বুলি, আনন্দ কৰিব বুলি সাজু হৈছে। আৰু এটা ভাল কথা আমি ধৰক বহুত দিনৰ পৰাই গম পাই আছোঁ, আৰু এয়া পাৰ্কখনত আমাৰ যি বিহু, আমাৰ যি লোকনৃত্য বা লোকনাচ, যি বিহু বিশ্ব দৰবাৰত উপস্থাপন কৰিবলৈ চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে, আমি অতিকৈ আনন্দিত। যিহেতু আমাৰ বিহুটোৱে বিশ্ব দৰবাৰত চিনাকি হ'ব, আৰু বিহুক লৈ আমাৰ আৱেগ আছে, অনুভূতি আছে, বিহুৱে আমাৰ প্ৰাণ। আৰু সেয়েহে আমাৰ এই বহাগ বিহুৰ বাপতি সাহোন, আৰু বিহুটো আমিনো নেপাতি কেনেকৈ থাকোঁ, বিহুত নানাচিনো কেনেকৈ থাকোঁ। সেয়েহে আশা কৰিছোঁ সকলোৱে এপাক নাচিব, আৰু ময়ো এইবাৰ ভাবিছোঁ এপাক নাচিব লাগিব। বাৰু মইনো ঘৰলৈ কি কিনিম, কিকেইটা কাপোৰ নিম, কি আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। একো বেয়াকৈ নক'ব, আৰু এনেই থুলমূলকৈ এটা ভিডিঅ' বনাইছোঁ। আৰু এতিয়াই ধৰক এই দিনতে মই কাপোৰখিনি বেগত ভৰাবলৈ লৈছোঁ। যিহেতু ৰাতি অকণমান পাৰি ভৰাবলৈ, কিন্তু ৰাতি ভৰাওঁতে কেতিয়াবা বহুত দেৰি হৈ যায়। সেইকাৰণে দিনতে ভৰাই আজৰি হৈ থ'লে ৰাতিলৈ অকণমান ধৰক আজৰি পায়। আৰু কাইলৈ আমি 5:30মান বজাতেই যাম ৰাতিপুৱা, আৰু সেইকাৰণে আজিয়ে ভৰাই থওঁ। ৰাতি আৰু অকণমান সোনকালেই ধৰক শুব লাগিব, কাৰণ দূৰণিবতীয়া বাট। সেয়েহে সোনকালে গ'লে গোটেই দিনটো আগত ৰাখি আচলতে যাব লাগে। আৰু যিজনে গাড়ী চলায় তেখেতৰ বহুত কষ্ট হয়। মই আগৰ কিবাৰো তেনেধৰণে যাওঁতে আমি দুয়ো সোনকালেই গৈছোঁ দিনটো আগত লৈ, আৰু হাজবেণ্ডৰ বহুত গাড়ী চলাই যাওঁতে কষ্ট হয়, আৰু সেই কষ্টখিনি লাঘৱ হওক বুলিয়ে সোনকালে যাওঁ, যাতে বাটত আমি অলপ জিৰাই যাব পাৰোঁ, ৰৈ যাব পাৰোঁ। তেনেধৰণে গ'লে অকণমান ভাল, আৰু কাৰণ দূৰণিবতীয়া বাট যিহেতু। সেয়েহে মই ভাবিলোঁ সোনকালে যামগৈ, আৰু আজিয়ে গোটেইখিনি ভৰাই থওঁ, আৰু তেতিয়া বাকী একো নাথাকে। কিবা যদি পাহৰোঁ, সেই পাহৰা বস্তুখিনি ঘপককৈ মনত পৰিলে আকৌ বেগটোতে ভৰাই ল'ব পাৰিম। সেয়েহে আপোনালোকক অকণমানকৈ দেখাইছোঁ কি নিছোঁ মই। এয়া দেখিছে যে এইকেইটা, এয়া দেখিছে, এয়া আমাৰ আপোন লোকসকলৰ কাৰণে সৰু আৰু উপহাৰ। মোৰ মাৰ ঘৰলৈ, মোৰ শহুৰ দেউতাৰ ঘৰলৈ, আৰু বাইদেউ ভাগিনহঁতৰ এনেকুৱা কাৰণে সৰু উপহাৰ লৈছোঁ। আৰু এইবিলাক এয়া আমাৰ ঘৰুৱা সাজ পিন্ধা, তাত যিহেতু থাকিম, তাততো পিন্ধিব লাগিব। আকৌ ইফাল সিফাল ফুৰা কথা আছেই। বিহু বুলি ফুৰিবলৈ যাওঁতেতো কাপোৰ লাগিবই। 4দিনমান বা 5দিনমান থাকিম, 5দিনমানততো কিবাখিনিও কাপোৰ লাগে, যথেষ্টখিনি কাপোৰ লাগে। আৰু যিহেতু মতা মানুহৰ অকণমান কাপোৰ কমেই লাগে, কম কাপোৰেই হৈ যায়। আৰু আমাৰ মহিলাসকল বুলিলে এযোৰ কাপোৰ লওঁতে তাৰ লগত প্ৰয়োজনীয় বাকীখিনিও প্ৰয়োজন হৈ যায়। সেইকাৰণে লৈ ল'ব লগা হৈছে। আৰু আকৌ ইফাল সিফাল ফুৰোঁতেও লাগিব, ঘৰত পিন্ধিবলৈও লাগিব। আলহী আহিলে ধৰক অকণমানতো ভালকৈও থাকিব লাগিব বিহু বুলি। আৰু মাইকী মানুহৰনো কি, ধৰক মহিলা মানুহৰনো কি, সাজোন কাচোনটোৱেই মেইন। আৰু তাতে বিহুত যদি আমি আৰু সাজি কাচি নাথাকোঁ, তেতিয়া অইন সময়ততো আমি এনেও থাকোঁৱেই। ধৰক বিহুটো এটা স্পেচিয়েল আমাৰ।
সেইকাৰণে বিহুত সাজি কাচি থাকিবৰ কাৰণে আমি এনেদৰে মই ফুৰিবলৈও কাপোৰ লৈছোঁ, ঘৰত পিন্ধিবলৈও কাপোৰ লৈছোঁ। আৰু এইটো বেগ হৈছে, এইটোতে ভৰাম, আৰু যিখিনি নোজোৰে বেলেগ এটা বেগত ভৰাম, আৰু এই যিখিনি উপহাৰৰ বস্তু সেইখিনি এনেকৈ গাড়ীতে ভৰাই লৈ যাম। আৰু বাকী আৰু কিনো ক'ম, সকলোৱে ভালে থাকক, ৰঙালী উপভোগ কৰক, আনন্দৰে থাকক, সকলো আশা কৰিছোঁ। সকলোৱে এপাক এপাক বিহু নাচিব, ফূৰ্তি কৰিব, আনন্দ কৰিব, আৰু বিহু খাবলৈ আকৌ মাতিব। বিহু কাৰণ কোনোবাই মতাটো আশা কৰোঁ, সকলোৱে মাতিব, আৰু আমি ইমান দূৰলৈ যাম, সকলোৱে আশীৰ্বাদ কৰিব যাতে ভালে ভালে ঘৰ গৈ পাওঁ। আকৌ পুনৰবাৰ আপোনালোকক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৱে ভালে থাকক, সুস্থ থাকক, সবল হৈ থাকক। পুনৰবাৰ আপোনালোকক ধন্যবাদ, আৰু সকলোৱে মৰম দিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব, আৰু লগতে লাইক কৰিব আৰু কমেণ্ট কৰি দিব। বহুত বহুত মৰম আপোনালোকলৈ, ধন্যবাদ।